কাৰ্বি আংলঙত থাকি কাৰ্বি মানুহকে দম দিছে কাৰ্বি চাইনা দে কাৰ্বি গো বেক দৰে শ্লোগান লগাইছে পৰিস্থিতি এনেকুৱা এফালে যদি কাৰ্বি মানুহখিনি ৰখি আছে তেন্তে ইফালে বিহাৰী মানুহখিনি ৰখি আছে কেৱল পুলিচ আঁতৰিলে হ'ল যুদ্ধ আৰম্ভ হ'ব এতিয়া যিখিনি বিহাৰী মানুহক খেদা কথা কৈ থকা হৈছে তেওঁলোক বহু বছৰ পৰা সেইখিনি ঠাইত আছে এইটো মিছা নহয় কিন্তু তেওঁলোক যিখিনি ঠাইত আছে সেই মাটি তেওঁলোকে কিনা নাই দখল কৰিছে 1933 চনতে অৰ্থাৎ স্বাধীনতাৰ আগতে ব্ৰিটিছ চৰকাৰে খেৰনীয় এই মাটিখিনিক চৰণীয়া পথা বুলি ঘোষণা কৰিছিল এইখিনি মাটিত কাৰো ঘৰ বনাবৰ বাবে পাৰমিশ্যন নাই কিন্তু এই লোকসকলে এনেদৰে এই মাটি দখল কৰিলে যে 2000 পৰিয়ালৰ সৈতে 10000 মানুহে বসবাস কৰি আছে আনকি এই ঠাইখিনিক মিনি বিহাৰ বুলিও কোৱা হয় এতিয়া এই মুদ্ৰাটো বৰ্তমান সময়তে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বা হিংসাত্মক ৰূপ লৈছে কাৰ্বি ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনবোৰে যোৱা 10-15 বছৰ ধৰি এই বিষয়টো চৰকাৰক জনাই আহিছে তেওঁলোকে আগতো সৰু হোৱা প্ৰতিবাদ কৰিছে কিন্তু তেতিয়া ছ'চিয়েল মিডিয়া ইমান সক্ৰিয় নাছিল বাবে অসমৰ বাকী মানুহে এই বিষয়টো ভালদৰে গম পোৱা নাছিল আৰু এইখন যুদ্ধ বিহাৰী ভাৰ্চেছ অসম বা কাৰ্বি আংলং নহয় এইখন যুদ্ধ হৈছে আমাৰ মাটি দখল কৰি থকা লোকসকলৰ লগত আজি সিহঁতে আমাক দম দিব পাৰিছে তেন্তে কাইলৈ মাৰিবও পাৰিব সেয়েহে বৰ্তমান সময় হ'ল সকলো একত্ৰিত হোৱা